আৰু মই লগাই ল'লোঁ শুকাই আছে আৰু এইফালে মই কাম কৰি আছোঁ দহি বান্ধি আছোঁ আৰু এইটো ডিজাইনৰ দহি মই আপোনালোকক এতিয়া বান্ধিবলৈ নিশিকাওঁ বেলেগ এদিন নেক্সট এটা ভিডিঅ'ত মই এইটো ডিজাইনৰ দহি বান্ধিবলৈ শিকাম আৰু এইটো টাইমত মই ক'ব লাগে মানে পইচা যেন লাগিছে আৰু এইফালে হাঁহ অলপ গ্ৰেভি বনাই দিম হৈ গৈছে আৰু মোটামুটি খাব পৰা পোৱালিকেইটাক দি লওঁ টোপনি ধৰিছে বোলে ৰান্ধনি ভালকৈ চাই কেতিয়াবা যদি বিয়াই হয় বা কেটাৰিং পাৰ্টিৰ প্ৰয়োজন হয় কণ্টেক্ট কৰিব পাৰে মোক কণ্টেক্ট কৰিলে হ'ব আলহী দেখি গৃহস্থ বস্তুৱে বিচাৰি নাপোৱা কি বনাব ভাবিয়ে পোৱা নাই বস্তুৱে হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালেই আৰু আশা কৰিছোঁ নিশ্চয় আপোনালোকৰো ভাল আৰু আজি মোৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এতিয়া ৰাতিপুৱা চাই লওক চব খালী খালী হৈ আছে ৰাতিপুৱা চব আজি খালী খালী হৈ আছে আৰু এয়া গৈছে চাইক্লিং কৰিবলৈ আৰু এইফালে আমাৰ ৰাস্তাটো চাই লওক এই যে গাড়ী এখন পাৰ হৈ গ'ল দেখিছে এইটো মেইন ৰোড হয় আৰু এইফালেও চিধা গ'লে মেইন ৰোড পাব মেইন ৰোডত ওলাব পাৰিব আৰু আজি মোৰ কৰিবলগীয়া বহুত কিবা কিবি কাম আছে সৰু সুৰা কাম আৰু মই ভাবিছোঁ মোৰ সকলোখিনি কাম আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আৰু আজি ৰাতিপুৱা মই অকণমান ওলাই আহিলোঁ খোজকাঢ়িবলৈ আৰু এইবিলাক মোৰ লগত আৰু এতিয়া মোৰ প্ৰথম কাম হ'ল মোৰ চুলিখিনি বহুত ড্ৰাই হৈ গৈছে সেইকাৰণে ভাবিছোঁ মই কিবা অলপ লগাই লওঁ আৰু এইফালে মই ৰেডি কৰি লৈছোঁ জবা ফুল জেতুকা আৰু মেথি গুটি এটা পেষ্ট বনাই মই চুলিখিনিত লগাই থৈ দিওঁ তাৰপাছত বাকী কামবিলাক কৰি ল'ম আৰু কাম কৰি শেষ হৈ যাব চুলি শুকাই যাব 2 দিনৰ আছে এতিয়া ৰ'ব মই এইখিনি পিচি লওঁ এইখিনি হৈ গ'ল মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু এতিয়া মই মাক উঠাই চাওঁ মা উঠাই নাই মাকে লগাই দিবলৈ কওঁ মই নিজে নলগাওঁ ইফালে আমাৰ মামজি গালি চালি নিদিলে হ'ল আৰু লাইটটো জ্বলাই লওঁ উঠা গুড মৰ্ণিং বেয়া মিচিকিয়া টেন টেন উঠা মোক হেৰি লগাই দিয়ক না ৰাতিপুৱাৰ ভাজ আহ না উঠাই দিলোঁ এইবোৰ নিজে লগাবলৈ বেয়া হাতবোৰ বহুত লেতেৰা হয় মাহঁতে লগাই দিলে একো নহয় লোকে লগাই দিলে মজা লাগে লগাই মা উঠি গ'ল এতিয়া মই বিচনাতে কৰিলোঁ আৰু এয়া ফাইনেলি মই বস্তুবোৰ লৈ আহি গৈছোঁ আৰু এয়া মই স্পৰ্টিংটো চেঞ্জ কৰি ল'লোঁ এইটো স্পৰ্টিঙত কিবা কিবি লাগিলেও এৰি নাযায় এইটো কিবা লাগিলেও এৰি যাব লগাই আছোঁ মায়ে ভালকৈ লগাই দিব বুলি ভাবিছিলোঁ গাতে পেলাইছে চব আৰু এয়া মই লগাই ল'লোঁ শুকাই আছে আৰু এইফালে মই কাম কৰি আছোঁ দহি বান্ধি আছোঁ আৰু এইটো ডিজাইনৰ দহি মই আপোনালোকক এতিয়া বান্ধিবলৈ নিশিকাওঁ বেলেগ এদিন নেক্সট এটা ভিডিঅ'ত মই এইটো ডিজাইনৰ দহি বান্ধিবলৈ শিকাম আৰু এইটো টাইমত মই বান্ধি আছোঁ আৰু ভিডিঅ'টো কণ্টিনিউ চাওক অলপো স্কিপ নকৰিব আৰু চাই থাকক ইয়াৰ আগলৈ কি হ'বলৈ গৈ আছে এইটো আমি এতিয়া ওলাইছোঁ নিশাচৰ প্ৰাণী হয় নাই ক'লৈ যাব এতিয়া ক'ত যাবা ৰুবি পেহী ক'লে মনে মনে ওলাইছে ন গৃহস্থ গমেই নাপায় আমি যাম নিশাচৰ প্ৰাণী একদম এইপিনে পূৰা ৰেডি হৈ আছে আৰু এইফালে ভিতৰত এজনী ৰেডি হৈ আছে আৰু এইফালে যাবলৈ নাপায় এইপিনে যোৱা নোযোৱা কনফাৰ্ম নহয় যাবলৈ নাপায় কেনেকুৱা বেয়া লাগিছে নি জ্বলিছে যাবলৈ নাপায় যাবলৈ নাপায় জ্বলিছে আমাক মাতিছে আমি নামাতিলো যাওঁ আমি নমনা আলহী মোৰ লুকছটো এবাৰ চাই লওক বহুত ভালকে
ফটো পাই দিছোঁ ৰ কেলে খুলিব লাগে আমি এতিয়া চলো চলো এতিয়া আমি নিশাচৰ প্ৰাণী বাই বাই দেই চবকে কৈছোঁ চব বাই 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 আহি আছোঁ আমি একদম ঠাণ্ডাত বৰ্ণেল কেনেকুৱা লাগিছে এইপিনে কেনেকুৱা লাগিছে ভাল লাগিছে একদম ঠাণ্ডাত পূৰা এইপিনে ৰাস মন্দিৰ আন্ধাৰ হৈ আছে এতিয়া ইয়াত বহুত ডাঙৰকৈ ৰাস পতা হয় পাই গৈছোহি নমতা আলহী আহিছোঁ আমি দেই নমতা আলহী একদম চেণ্ডেল টেণ্ডেল লৈ আহিছোঁ থৈ অহা চেণ্ডেল দিবলৈও আহিব লাগে ইয়াতে থাকক হে আলহী 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 দেই আলহী আলহী চাং 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 কি খাইছা পিংক কালাৰ চব পিংক কালাৰ হৈ গ'ল ৰুহি পিংক কালাৰ হোৱা হ'লে মিলিয়ে গ'ল এদিন মই পিংক কালাৰ পিন্ধি আহিলোঁ হা মানুহবোৰে গৈ ভালকৈ চাই লওক আলহী আলহী দেখি গৃহস্থ বস্তুৱে বিচাৰি নাপোৱা কি বনাব ভাবিয়ে পোৱা নাই বস্তুৱে বিচাৰি পোৱা নাই আলহী দেখি কিনি কুহি এইজনী কুহি 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 হাই কেতিয়া কুহিয়ে আজিহে হাঁহিছে মই ভিডিঅ' বনাওঁতে আজিহে হাঁহিছে কুহিয়ে কুহিয়ে আজিহে হাঁহিছে মই ভিডিঅ' বনাওঁতে আমি সহায় কৰি দিম বাৰু আগতে ভিডিঅ'টো বনাই লৈছোঁ ন কি বনাব একদম বিচাৰিয়ে পোৱা নাই বস্তু বিচাৰি লওক আগতে পিঁয়াজ বাকী কি বনাব এই নাই গঁৰালত হাঁহ আছে হয় নাই হয় নাই কুহি আৰু এইফালে আমি এতিয়া গৈছোঁ আলু আনিবলৈ ঘৰৰ আলু একদম বায়ে আজি আলু খান্দিলে পূৰা আমি এতিয়া আলু খাম ঘৰৰ আলু কি আলু ফুল আলু নেকি ফুল আলু আছে বোম্বাইও আছে বোম্বাই আলু ফুল আলু ঘৰতে কৰা আলু একদম সোৱাদে বেলেগ ইয়াতে আছে আলু তলা চলা নেমাই দেই চুৰ আহিলে ভাল হ'ব এই ঘৰৰ আলু আৰু এইখিনি চাইকেলত আলুৱে আলু এইবোৰ ঘৰৰ আলু এইখিনি ডাঙৰ ডাঙৰ হৈছে ন বহুত ডাঙৰ হৈছে দেখোন এইটো আলু এইটো চাওঁ কিমান হ'ব এইটো এপোৱামান হ'ব এইটো এপোৱামান হ'ব আলু ঘৰৰ আলু দিলে চাগে 1 কেজি হৈ যাব 1 কেজিমান হৈ যাব ইমান ডাঙৰ হৈছে ন আলু নাখান্দিলে নহয় চুৰে খান্দিলে নাই আমাৰ ঘৰ বিহুত চুৰে মাহঁতৰ নিলে আমাৰ মাজত আছিলে থাকি গ'ল বাচি গ'ল মাজত থকাৰ কাৰণে বাচি গ'ল আলু আৰু এটামান জুইব চাগে ইয়াত পিয়াখনত হয় নাই আৰু এটামান জুইবনে আৰু এটা জুইবনে এখন পিয়াত দুইজনী এই অকণমানকৈ জুই চাগে বিয়াখনত আলহী আহিল খবৰ নিদিয়াকৈ ভালকৈ ক মই এনেকৈ সুখৰ কথা যে পিঁয়াজ কাটিব পালোঁ চকু পানী ওলাই গ'ল ঘৰতে আছে হাঁহ খাই হেনো গৃহস্থৰ মাথা সুখৰ কথা যে গুচাব পালোঁ ঘৰতে আছে হাঁহ আৰু বহন নেকি হে এইবোৰ চোৱা আকৌ অৱস্থা নাই শিকিছা বেটি মানুহ এইফালে আমাৰ এজনীয়ে কিতাপ পঢ়িছে এইফালে মাষ্টৰ নেকি হে মাষ্টৰ ষ্টুডেণ্ট হয় নাই ষ্টুডেণ্ট কি লিখিছে চাওকচোন একদম ৰাউণ্ড বনাইছে বনাবলৈ চেষ্টা কৰিছে পূৰা এইটো এতিয়া বাৰু পঢ়িবলৈ অলপ মন কৰে ডাঙৰ হ'লে বা কি হয় নাই কলিজা কোনজনী সেইজনী উমা অকণ দিয়া উমা অকণ হাম লিখি দিলা উমা
আজিহে ভিডিঅ' বনাওঁতে হাঁহিছে। আৰু এইফালে হৈ আছে আমাৰ চব্জি, এইফালে দালিত তেল মাৰিছে, আৰু এইফালে কি আছে এইখিনি গাহৰি ন, গাহৰি একবাৰ চাই লওক, খাবলৈতো নাপায়, চাই লওঁ আৰু গাহৰি। মই বনোৱা নাই, এবাৰ লৰাবলৈ আহি কেৰাহী উল্টাই দিছিলোঁ। ৰান্ধনি হওঁতো এই চা, ৰান্ধনি হ'লে এনেকুৱা পৰিলে। আৰু এইফালে হাঁহ আমাৰ ৰেডি হ'বলৈ আছে, হাঁহ এইফালে হাঁহ ক'লে যোৱা আঁতৰচোন। এইফালে আমাৰ ভিনদেউৱে হাঁহ কাটি আছে, হৈছেগৈনে ৰেডি? হৈছেগৈ। আজি আলহী হাঁহে বিদায় দিব নেকি? আজি হাঁহ বধি দিলে, হাঁহে হহুৱাই পঠিয়াম। হাঁহে হহুৱাবনে? হাঁহে হহুৱাই মৰমে কন্দুৱাব নেকি? জ্বলাই কন্দুৱাব, জ্বলা বুঢ়া দিব, জ্বলাই কন্দুৱাব। ভোট জলকীয়া খেতি কৰিছে নি আপুনি? খেতি কৰিছে। ফুল আলু যে দেখিছিলে ভিনদেউ খেতি কৰিছিলে দেই, মানুহজনক চাই লওক, কেতিয়াবা যদি খেতিৰ কাৰণে দৰকাৰ হয় বিচাৰিব পাৰে ন। আৰু এইফালে আমাৰ পোৱালীকেইটালে ভাত বাঢ়ি আছে, এইফালে হাঁহ হৈ আছে, এইফালে গাহৰি হৈ গ'ল, গাহৰি দালি, মানে ৰান্ধনি পূৰা বাঢ়ি আছে। মই কিবা হেল্প কৰি দিব লাগিব নেকি? নালাগে? যদি যেনেকৈ কৈছে সন্তুষ্ট হোৱা নাই যেন লাগিছে, ক'ব লাগে কাৰণে কৈছ যেন লাগিছে আৰু। এফালে হাঁহ পূৰা অলপ গ্ৰেভি বনাই দিম। হৈ গৈছে আৰু মোটামুটি খাব পৰা। পোৱালীকেইটাক দি লওঁ, টোপনি ধৰিছে বোলে। ৰান্ধনি ভালকৈ চাই লওঁ, কেতিয়াবা যদি বিয়াই হয় বা কেটাৰিং পাৰ্টিত প্ৰয়োজন হয় কণ্টেক্ট কৰিব পাৰে। হৈ যাব ন? মোক কণ্টেক্ট কৰিলে হ'ব, যোগাযোগটো মই কৰি দিম। বয়স লোক ভাত हो गया खाना हो गया, बर्थडे राजदीप भात হৈ গ'ল। আহা বেটি তুমি মামা খাবানে আকৌ? এগৰাকী মামা খাই একদম তিনিটা। আহা পটাপট আহা আকৌ, নাহা নেকি? নাহা? নোখোৱা সঁচাকৈ পিছত কিন্তু কান্দি লাভ নাই আকৌ। কি দাঙিব পাৰিছোঁ ন ল'ৰাটোক? আৰু দাঙিব পাৰিছোঁ চা, মই ইয়াক দাঙি লৈ আহিছোঁ। ল'ৰাটোক মই দাঙি লৈ আহিছোঁ বুজিছা, ডাঙৰ হ'ল দেই ল'ৰাটো, তথাপিও মই দাঙি লৈ আহিছোঁ ন। বহা। ফাইনেলি ডাইনিঙত আমাৰ পোৱালি সন্থা একদম পূৰা খাদ্য গ্ৰহণ। আৰু এগৰাকী জেগাবন্দী কৰিছে। ভাত পানী খাই আমাৰ হৈ গ'ল, হাঁহ গাহৰি চব খাই দিলোঁ। আৰু এইবোৰ এতিয়া ঘৰলৈ যাবলৈ প্ৰিপেৰেশ্যন চলাই আছে। এগৰাকী তামোল ভাত খোৱাৰ মুহূৰ্তি, ভাত খাই চবে তামোল খাই, আগতে কি লুকুৱাইছ আকৌ? হাঁহ খাই কেনেকুৱা লাগিলে আকৌ? হাঁহ খাই কেনেকুৱা লাগিলে? তামোলৰ পিক গিলি দিলে, মাথা ঘূৰালে তই কৈ থাকি নাযাবি। তই ঘৰলৈ যাবি, ষ্টাইল কেলৈ কৰিছ? ঘৰলৈ যাবি তই ৰাতি 11টা বজাত ষ্টাইল কৰিছ। গাড়ী দিলেও মাথা ঘূৰাই ন, তামোল খালেও মাথা ঘূৰাই, মদ খালেও মাথা ঘূৰাই নেকি? কেঞ্চেল। টোক নিয়াটো নহয়, ইমান হেৰি নহ'ব, দিগদাৰ আছে। তই দূৰলৈ বিয়া নোসোমাবি নহয়, তই যদি বেছি দূৰলৈ যা তোৰ ঘৰলৈ অহা মুদা মৰিব, হয় নাই? চব জেগা বা ট্ৰেইনৰ ফেচিলিটি বেয়া। বেটি মানুহ পোৱালীকেইটা ৰাজদীপ, বৰ্ণিল ঘৰলৈ যাবলৈ নেকি? হে আমাৰ বেটি উঠি গ'ল ন। দাদাটো কেনেকুৱা আকৌ, টুপু কৰিয়ে নুঠিছে, হয় নাই? আমাৰ নিচাক কৈ দিয়া, নিচা থাকা দেই কৈ দিয়া, বাই নিচা বাই কৈ দিয়া। ক'ত আছে? 11:30 বাজি গ'ল। এতিয়া আমি একদম ঘৰলৈ পোৱালি ছোৱালী লৈ ৰাতি নিশাচৰ প্ৰাণী ন বেটি। আমাৰ বেটিজনী ভাল উঠা, টুপু চুপু ভাঙি গ'ল ন। ইমান ডাঙৰ আমাৰ এইবোৰ আজি ৰাতি বাহন ডিকিত ভৰাম।
এইবোৰ আমাৰ একদম ৰাতি এইবোৰ বাহনত ৰাতি ঘৰলৈ পাই যামগৈ ঘৰ পাই যামগৈ ন